Dubu dubu nani beli mama ke badi kiya mari ka sabe gamsi ka soye humne ki O mama maina ahise nekiya মা দৰ্জাখন খুলাইছোন ঘৰত আছানে ৰবা ৰবা মই দুৱাৰ খুলিছো মাইনা তুমি পালা ইমান টাইম ক'ত আছিলা মই ৰখি আছিলো দাদাক পঠিয়াইছিলো নহয় তোমাক আনিবলৈ দাদাক লগ নাপালা ক'ত দাদাক পঠাইছিল মইচোন লগ পোৱা নাই কিয় দাদাক পঠিয়াইছো নহয় তোমাক আনিবলৈ এই দাদা চাগে লগৰ এটাৰ লগত ঘূৰি ফুৰিছে কি চাগে কানৰ লগতে ঘূৰি ফুৰিছে দিয়া দাদা কথা বাদ দিয়া এতিয়া মামাহঁতৰ খবৰ কোৱা মামাহঁতৰ খবৰ ভালেই কেইদিনমানৰ পিছত ঘৰলৈ আহিবা মোৰ তোমাৰ এক্সাম কেনেকুৱা হৈছে ইমান দিনৰ মূৰত আহিছো তুমি খালি এক্সামৰ কথাকে সুধি দিলা মইনো ক'ত তোমাক সদায় সদায় এক্সামৰ কথা সুধো এতিয়া তুমি এক্সাম দি আহিছা কাৰণেহে সুধিছো ফোন কৰিলেচোন তুমি পঢ়া শুনাৰ কথাই সোধা এতিয়াতো মোৰ কথা অলপ সোধা যোৱা বহুত গৰম লাগিছে পানী গিলাচ আনাই ৰ'বা মই পানী গিলাচ আনোগৈ পেহীহঁতলৈ ফোন কৰা নে নকৰা পেহীয়ে তোমাৰ কথা সুধিছিলে মোক মোৰ তাত নম্বৰ নাই তোমাক ল'ব লাগিব মা পেহীহঁতৰ খবৰ ভালনে পেহীহঁত ভাল পেহী ঘৰতে আছে মোক উঠনি পেহীয়ে মাতিছিলে মইহে যাবলৈ পাহৰিলোঁ তুমি মুখ হাত ধুই কাপোৰ কানি সলাই কিবা এটা খাই ল'বা মই পেহীহঁতৰ ঘৰৰ পৰা আহোগৈ মই যোৱা মোৰ ইমান ভাগৰ লাগিছে মই অকণমান শুই লওঁ অ কানু ৰবাচোন ৰবা খুৰী কওকচোন আমাৰ বাবুক দেখিছিলা নেকি তুমি নাই দেখা নহয় খুৰী তাক দেখা পালে ক'বাচোন মই মাতিছোঁ বুলি দেখা পালে কম দিয়ক অঁ দেখা পালে কৈ দিবাচোন মই মাতিছোঁ বুলি হেল্ল' অঁ এয়া আমি বহুত তাতে বহি আছোঁ অঁ এয়া সন্ধিয়ালৈ হ'বহে আৰু আহিবি নহ'লে এপাক অঁ হাতত কিবা এটা লৈ আহিবি সেইটোতো লাগিবই আৰু কি আৰু ঐ শুন আজি নহ'লে হাফ এটা লৈ আহিবি একেলগে বহা হ'ব আৰু লগতে তাচো খেলা হ'ব মজাই বেলেগ আৰু তই আনিবি ইফালৰ পৰা মিলাম আৰু ময়ো অঁ কি কৈছ হেল্ল' 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 অঁ এই শুনা পোৱা যোৱা নাই অ' ঢুকা ঢুকিকৈ আহি আছে মাতটো হ'ব দে নহ'লে হা এই হ'ব দে পিছত ক'ম তোক কথা পাতিম ন পিছত হ'ব দে বাবু তই ইয়াতে বহি আছো সিহঁতৰ জেগাত বিচাৰি ফুৰিলোঁ তোক কিয় বিচাৰি ফুৰিছোঁ মই ইয়াতে বহি আছোঁ আকৌ তোক মাতিছে তোক মায়ে মাততে লগ পাই পেলাই ক'লে তই বোলে ঘৰলৈ এতিয়ালৈকে যোৱাই নাই ভণ্টিক আনিব গ'লি অ' যা পাহৰিয়া থাকিলোঁ নহয় মই এতিয়া আহিলে নাই অঁ আহিলে ঘৰ পালেহি অঁ বাৰু তেনেহ'লে ঠিক আছে অ' মা আমাৰ লগৰজনী ওচৰৰ পৰা আহোগৈ যোৱা সোনকালে আহিবা অঁ মা মাতিছিলে বোলে আপুনি অঁ মাতিছিলোঁ কাণৰ আগত কৈ পঠাইছিলোঁ নহয় কৈছে নেকি তোমাক কৈছে কিনো ভণ্টিক যে আনিব কৈছিলোঁ তুমি ইমান সময় ক'ত আছিলা এই লগৰ কেইটামানৰ লগত আছিলোঁ মুখ হাত ধুই ভাতকেইটা বাহাই আছে ভাতকেইটা খাই লোৱা গৈ যোৱা অঁ হ'ব দিয়ক মায়ে ঐ
ঐ বাস্তৱ মোৰ বেট কেতিয়া আহিব ঐ ৰ না আমাৰ বেট ধৰিছে দিমতো কিয় মাতিছিলি ক ঐ নীল আজিকালি তই ক'ত ঘূৰি ফুৰ হা তোৰ দেখোন দেখাই নোপোৱা গাঁৱত এই ঘৰতে আছিলোঁ বুজিছ গৰমটো কি গম পাইছই গৰমতনো কি খেলিবি সেইকাৰণে খেলিবলৈ নাহাই হ'লো দে এই গৰমৰ কথানো কিনো কবি ব'ল অলপ আজি খেলিম একেলগে ঠিক আছে তই যেতিয়া ইমান কৈছ আৰু ব'ল অকণমান খেলিয়ে দিওঁ কিন্তু এটা কথা মই কিন্তু বল নকৰোঁ মই কেৱল বেটে ধৰিম অঁ বল তই প্ৰথমতে বেট ধৰি গ'ল ঠিক আছে ব'ল ঐ দীপ ইয়াৰ বেটখন দে না ঐ লাহে লাহে মাৰিবি হা বহুত দিনৰ মূৰত বেট ধৰি আছোঁ মজা মজা গাতে বলে চৰি দেই ভুলতে বলটো লাগি গ'ল আমি গম পোৱা নাছিলোঁ তুমি এফালে গৈ আছিলা তো বলটো এতিয়া দিয়া খেলোঁ আমি নাই নহ'ব যোনে বেট ধৰিছে তাক কথা ঐ নীল কথা এটা হ'ল এফালে আহচোন ইমান টাইম লাগে নেকি বলটো আনোতে ঐ এফালে আহ না তই কিবা হ'ল ইয়াৰ ঐ ৰ গৈছোঁ ৰ ঐ ৰাজ কিয় মাতিছিল তই মোক আৰু তোক মই ইমান টাইম হ'ল বলটো আনিব দিয়া তই এতিয়ালৈকে অনা নাই যে কাৰণটো কি মানে কি ছোৱালী এজনী লগ পালোঁ বুজিছনে তাই বলটো নিছে তই বলে বোলে বল ছোৱালী যে বল বলটো খোজ আকৌ তাইৰ পৰা হয় দে মই পাহৰিয়ে গৈছিলোঁ কথাটো ঐ বলটো দিয়াচোন ঐ কি হ'ল বলটো দিয়া আকৌ ঐ তোৰ কি হ'ল ঐ তই হাঁহিয়ে থকা হ'ল বল ক্ৰিকেট খেলোঁগৈ আকৌ নাই আজি নেখেলোঁ বুজিছ আজি আৰু নেখেলোঁ আৰু হ'ব বলটো দি দে তেতিয়াহ'লে ঠিক আছে দে ঐ বল ল ঐ নীল কথা এটা শুনচোন মই তাইক ইমান ৰিকুৱেষ্ট কৰিলোঁ তাই বলটো নিদিলে তই এবাৰ খোজোতে দি দিলে এই কথা গৰম মানে হেল্ল' ঐ ৰাজ ক'ত আছ তই মই তহঁতৰ ঘৰৰ পিছফালে আছোঁ অঁ পুখুৰীটোৰ ওচৰতে আছোঁ কি কৰি আছ তই আচ্ছা তই আহচোন এপাক কিয় মানে তই আহ না গম পাবি নহয় কিহৰ কাৰণে আছিলেও ইম্পৰ্টেণ্ট কথা এটা আছিলে তই আহচোন সোনকালে ঠিক আছে দে আহ ঠিক আছে হ'ব ঐ নীল কিয় মাতিছিলে কচোন মোবাইলত ফোন কৰি তই ফাৰ্ষ্ট বহি লচোন তোৰ কমটো কথাটো ডাঙৰ কথা এটা আছে দে ভাই যি ক'ব লাগে আছে জল্দি ক মোৰ সময় নাই আৰু দেউতাই মোক মানে বজাৰলৈ পঠিয়াই আছে অলপ সময় ৰ না কিনো কাম আছে তোৰ সদায় সদায় বজাৰ যে খালি বজাৰ কিয় কৈ থাকোঁ ইমান বজাৰ মানে কথা এটা শুনিবলৈ টাইম নাইকিয়া তোৰ ভাই বহুত ইম্পৰ্টেণ্ট কাম এটা আছে তোৰ কামতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল মোৰ কথাটো আৰু ইম্পৰ্টেণ্ট তই শুনি যাব লাগিব প্ৰথম ক জল্দি ক সিদিনাখন যে আমি ফিল্ডত ক্ৰিকেট খেলি আছিলোঁ তেতিয়া এজনী ছোৱালী আহিছিলে তোৰ মনত আছেনে কথাটো কোন ছোৱালী বে আৰে সেইদিনাখন যে বল লাগিছিলে জেগাত অ' প্ৰিয়ংকা তাইৰ নাম প্ৰিয়ংকা নেকি প্ৰিয়ংকা ছোৱালীজনী কিন্তু বহুত ভাল লাগে দেই বহুত কিউট হয় বে ছোৱালীজনী সেই ইমান এটিটিউড ছোৱালীজনী পিছত পৰি আছ তই ক'তনো এটিটিউড পালি তই ছোৱালীজনী
মই তাইক বলটো ইমান ৰিকুৱেষ্ট কৰিলোঁ তেতিয়াও তাই বলটো নিদিলে তাত এটিটিউড নাই বুলি তই কি কবি তাইক নাই মোৰ কিন্তু তেনেকুৱা লগা নাই চা তই চাগে বলটো খুজিব জানা নাই সেইটো হ'ব চাগে কাৰণ কিয় মইতো খুজিলোঁ তোৰ আগতে খুজিছোঁ এবাৰ খুজিছোঁ বলটো দি দিছে নহয় বে ৰাজ তই বেলেগ বুজিছ তই হ'ব দে তই বেছি অলপ তাইৰ কথা কৈ আছ নহয় অ' সঁচাকৈ কৈছোঁ বহুত ভাল লাগে মোক তাই ছোৱালীজনী তই কচোন ছোৱালীজনীৰ বিষয়ে অকণমান ক না এই তই ছোৱালী তোৱালী ধান্দাত নপৰিবি বুজিছ তই ছিংগুলে ভাল ছিংগুল লাইফ ইজ বেষ্ট নহয় অ' ৰাজ তই কথাটো বুজা নাই তই এবাৰ মোৰ মনৰ কথাটো ভাবিছা কমচে কম মোৰ মনৰ কথাটো ভাবি পেলাই তই ক কথাটো তই চা ছোৱালীজনীক মই যেতিয়াৰ পৰাই দেখিছোঁ তেতিয়াৰ পৰাই মোৰ মনটো বহুত কিবা এটা ভাল লাগি আছে কিন্তু মোৰ টোপনি অহা নাই ভালকৈ যেতিয়াৰ পৰা তাইক দেখিছোঁ কেৱল তাইৰ চিন্তা মই বাকী একো কৰিব পৰা নাই ঘৰতো মন বহা নাই মোৰ খালি এনেকুৱা লাগি আছে কেৱল মই তোক লগ পাব লাগে এই হৰি তই এজনী ছোৱালীৰ কথাকে কৈ আছ দুনিয়াত আৰু ছোৱালী কমি গৈছে নেকি নহয় ৰাজ তই মোক যেনেকৈ হওক ছোৱালীজনী পতাই দে ঠিক আছে বাৰু মই এবাৰ সুধি চাম কিন্তু তই প্লিজ ভাই মোক তই কামটো কৰি দিবি যেনেকৈ হওক তই কামটো খালি কৰি দিবি কিন্তু মই তোক গেৰাণ্টি দিব নোৱাৰিম তাই যেন পতিবই বুলি কিন্তু তই কৈছ যেতিয়া ইমান জোৰকৈ মই বাৰু তাইক সুধি চাম যদি য়েছ দিয়ে বাৰু ভালেই নিদিলে বাৰু মোক একো নকবি আৰু পিছত হ'ব দে মই বজাৰ যাব লাগে যাওঁ বাৰু ঠিক আছে যা কালি লগ পাম অঁ ঠিক আছে বাই বাই ঐ প্ৰিয়ংকা অলপ ৰখাচোন অঁ কি হ'ল কোৱা অঁ তোমাৰ লগত মানে মোৰ কথা এটা আছিলে কি কথা আছে মোৰ লগত এই দেখোন তোমাৰ হাতৰ পৰা যেন বলটো লৈছিল ল'ৰাটোৱে অঁ মনত পৰিছে কি হ'ল ল'ৰাটো তাৰ একো হোৱা নাই সি মোক এটা কথাকে কামুৰি আছে কি তোমাক বোলে পতাই দিব লাগে খালি পতাই দিব লাগে তাক মই দেখোন চিনিয়ে নাপাওঁ কেনেকৈ তাক মই ভাল পাম তুমি তাক চিনি নোপোৱা সিটো গাঁৱৰে হয় মোৰ লগৰ নামটো কি তাৰ নামটো তাৰ নীল হয় অঁ মইতো তোমাক কথা এটা সোধাই নাই কি আকৌ তোমাৰ বি এফ চি এফ আছে নেকি কিয় সুধিলা আজিকালিতো চবৰে থাকে বি এফ সেইকাৰণে মই তোমাক সুধিলোঁ আৰু তাৰ কি দম নাই নেকি সুধিবলৈ তোমাক যে পঠিয়াই দিছে সি মই তাৰ কথা একো নাজানো দিয়া সি খালি কৈ আছে সুধি দে এতিয়া তুমি কোৱা আৰু য়েছ দিয়া নে ন' দিয়া মই ঘপককৈ ক'ব পাৰিম নেকি য়েছ নে ন' দিম তাক এবাৰ মোক লগ কৰিবলৈ পঠিয়াই দিবা ইমান সৰু কথা এটা কাৰণে তুমি কৈ আছা হ'ব দিয়া মই লগ কৰি দিম না কিয় চিন্তা কৰিছে তাকতো মই চিনিয়ে নাপাওঁ কেনেকৈ তোমাৰ আগত কৈ পঠিয়াম এবাৰ তাক পঠিয়াই দিবাচোন মোক লগ কৰিবলৈ হ'ব বাৰু দিয়া মই তাক কৈ দিম তোমালোকে কথা পাতি ল'বা হ'ব তেতিয়াহ'লে তাক কৈ দিবা কাইলৈ লগ কৰিবলৈ অঁ হেল্ল' নীল অঁ ৰাজ কচোন অঁ তই যেন কৈছিলি ছোৱালীজনীৰ কথা অঁ বল যে লাগিছিলে সেইজনী ছোৱালী নেকি অঁ বলমাজনী প্ৰিয়ংকাৰ কথা কৈছোঁ তই যেন কৈছিলি মোক পতাই দিবলৈ অঁ তাই কাম নহ'ল পিছে তোকহে মাতিছে মোক মাতিছে মোক আকৌ কিয় মাতিছে মই কি জানো তোক কিয় মাতিছে চাগৈ তোক প্ৰপ'জ কৰিব মাতিব পাৰে আজি মাতিছে নেকি অঁ তোক আজিয়ে মাতিছে অ' নদী কিনাৰত আৰু এটা কথা শুন হেৰি তোক অকলে মাতিছে তাই অঁ ঠিক আছে দে হ'ব মই যাম আজি বা ইমান সোনকালে আহি পালানে তুমি বেয়া পালা ন অকণমান দেৰিকৈ অহাৰ কাৰণে নাই কিয় বেয়া পাম মই চাগে অলপ সোনকালে আহিলোঁ আজি নাই অলপ ঘৰত কাম আছিলে সেইকাৰণে আহোঁতে অলপ লেট হ'ল ঠিক আছে একো নাই বাৰু আহিতো পালা একো নাই দিয়া হ'ব ঐ তুমি মোক কিয় মাতিছিলা ৰাজে মোক কৈছিলে তুমিতো জানাই মই কিয় মাতিছিলোঁ ৰাজক যে মই কৈ পঠিয়াইছিলোঁ কথাটো তুমিতো তাৰ এনচাৰটো নিদিলাই ভালকৈ সেইটো মোক তুমি একচেপ্ট নকৰিলা বুলিয়ে কৈছে তথাপি সি কৈছিলে তুমি মোক এবাৰ লগ কৰিব বিচাৰিছা বোলে সেইকাৰণে আহিলোঁ তাৰ আগত মই তোমাক কেনেকৈ আছিলোঁ কোৱা তোমাক চিনিও নাপাওঁ আৰু তোমাৰ বিষয়ে মই একো ভালকৈও নাজানো তোমাক মোৰ বিষয়ে ৰাজে একো কোৱা নাইনে অঁ কৈছে তুমি বোলে তাৰ লগৰ গাঁৱতে থাকা আৰু সি কৈছে তুমি বোলে মোক বহুত ভাল পোৱা সঁচাই মই তোমাক বহুত ভাল পাওঁ তুমি যদি মোক ইমানেই ভাল পোৱা তেনেহ'লে কিয় ক'বলৈ নাহিলা ৰাজক কৈ পঠিয়ালা যে বাৰু ঠিক আছে মই ৰাজকে পঠিয়াই দিছিলোঁ এতিয়াতো মই আহিছোঁ এতিয়া কমচে কম কোৱা একচেপ্ট কৰা নে নকৰা কোৱা মোক তুমি আৰু এটা কথা নাজানা নহয় মোৰ দাদা আছে সেইকাৰণে মোৰ অলপ ভয় লাগিছিল একো নাই দিয়া তুমি কেৱল মোক ফাৰ্ষ্ট একচেপ্ট কৰি চোৱাচোন তাৰপাছত দাদা কি চবেই মানি যাব তুমি খালি ফাৰ্ষ্ট একচেপ্ট কৰা তোমাৰ যদি চব ডাউট ক্লিয়াৰ হ'ল তেন্তে মই কি মানি লওঁ নেকি তুমি যে একচেপ্ট কৰিলা মোক কেইদিনমান টাইম লাগিব ঠিক আছে টাইম লোৱা কিমান দিন লাগিব লৈ লোৱা টাইম
ঠিক আছে এতিয়া মই নহ'লে যাওঁ বহুত টাইম হৈ গ'ল ঘৰত গালি পাৰিব ঠিক আছে যোৱা ঐ শুনাচোন অঁ কোৱা চিনাকি হ'লোৱে যেতিয়া নাম্বাৰটো দি থৈ যোৱা ঠিক আছে তোমাৰ ফোনটো দিয়া মই টাইপ কৰি দিম ঠিক আছে লোৱা মোবাইলটো ছেভ কি বুলি কৰিম তুমি যি ভাবা হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে নীল শুনাচোন কোৱা ইমান দিন তোমাৰ লগত থাকোঁতে থাকোঁতে মোৰ ভাল পোৱাই হৈ গৈছে সঁচাকেনে মইতো সেইটোৱে বিচাৰি আছিলোঁ কিন্তু মোৰ এটা কথা ভয় ঘৰত দাদাই বা এইবোৰ আমাৰ সম্পৰ্কটো মানি লয় নে নলয় দাদাই কিয় তোমাৰ দাদাই গম পাইছে নেকি কিবা পাইছে চিন্তা কৰিব নালাগে দিয়া তোমাৰ মাক কিবা কৈছিলা নেকি মায়ে কিবা কয় নেকি নাই একো নকয় একো নাই দিয়া হ'ব ভগৱানৰ ওপৰত বিশ্বাস ৰাখা আৰু মোৰ ওপৰত বিশ্বাস ৰাখা সঁচা প্ৰেম যদি কৰিছোঁ তে নিশ্চয় এদিন নহয় এদিন সফল হ'মেই তুমি বিনা নহয় ক'ত যাওঁ তোক দেখোন আজিকালি দেখাই নোপোৱা হ'লো তোকে মই আজিকালি দেখা নোপোৱা হ'লোঁ মইতো ইয়াতে থাকোঁ অলপ ৰ এনেই অকণ ঘূৰি আহোঁগৈ ভাবিছোঁ ছোৱালী পাই মোক মানে বাদেই দিলি তই হেই কিয় এনেকৈ ক তোকতো মই কল কৰিয়ে থাকোঁ আজিকালি ফোন কৰিলেও পিক আপ নকৰ তই নিজে কল বেক নকৰ কি হ'ল মানে আঁতৰি থাক কিয় মোৰ পৰা তই আজিকালি এই ৰহ মোৰ বহুত ডাঙৰ প্ৰব্লেম এটা আছে সেইকাৰণে নামঘৰত আহিছোঁ আৰু কি তোৰ নতুন নতুন ৰিলেশ্যনশ্বিপত আহিছোঁ মইতো তোক ডিষ্টাৰ্ব দিব বিচৰা নাই সেইকাৰণে কল চোৱা নাই বা প্ৰিয়ংকা পুৰা আৰু ন নাই এনেই আৰু ঠিক আছে তহঁতৰে দিন আৰু দে গৈ থাকিছোঁ ঠিক আছে দে ৰাজ তেন্তে মই আহি লওঁ লগ পাম এটা কল কৰিম তই লগ কৰিবিচোন মোক হ'ব ঠিক আছে দে আহিছোঁ